নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোত মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। RSSৰ পৰা ভয়ংকৰ বাতৰি আহিছে, লগতে কংগ্ৰেছ AIDFৰ মিত্ৰতাক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবলৈ ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। RSSৰ মুখপাত্ৰ অৰ্গেনাইজাৰত খ্ৰীষ্টান অগ্ৰসনক লৈ ভয়ংকৰ বাতৰি। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। RSSৰ বিবিধ সংগঠন জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই বুধবাৰে ধৰ্মান্তকৰণ আৰু ধৰ্মান্তৰিত লোকৰ ST মৰ্যাদাক লৈ সংবাদমেল সম্বোধন কৰিছিল। ৰাজ্যত বিজেপিৰ চৰকাৰৰ অধীনতে প্ৰলোভনেৰে ধৰ্মান্তকৰণ অধিক হোৱা বুলি দাবী কৰিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিধিৰ সংগঠনটোৱে। RSSৰ মুখপাত্ৰ অৰ্গেনাইজাৰ প্ৰকাশ হৈছে ধৰ্মান্তকৰণক লৈ কেতবোৰ ভয়ংকৰ তথ্য। ধৰ্মান্তকৰণক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখপাত্ৰ অৰ্গেনাইজাৰ উইকলিত বহুকেইটা উদ্বেগজনক বাতৰি প্ৰকাশ পাইছে। মুখপাত্ৰখনৰ শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি ধৰ্মান্তকৰণত ব্যৱহৃত হৈছে জাৰ্মানী আৰু ইউৰোপৰ গীৰ্জাৰ মডুল। মুখপাত্ৰখনত প্ৰকাশ পোৱা মতে দ্য লিগেল ৰাইটছ অবজাৰভেটৰীয়ে চলোৱা এক জৰীপৰ তথ্যত মতে ধৰ্মান্তকৰণত তীব্ৰতৰ কৰাত কাম কৰিছে গুৱাহাটীস্থিত এটা মিজো গীৰ্জাই। অসমৰ তিনিটা প্ৰান্তত উজনি অসমৰ বাবে পৰা উত্তৰ অসমৰ বাবে তেজপুৰৰ পৰা আৰু নামনি অসমৰ বাবে গুৱাহাটীৰ পৰা মিচিং কাৰ্বি গাৰো আদি জনজাতিক টাৰ্গেট কৰাৰ লগতে টাৰ্গেট কৰিছে সাঁওতালি নেপালী বঙালী আদি সম্প্ৰদায়কো। কোনো এটা সম্প্ৰদায়ৰ মাজলৈ সোমাবলৈ সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিক প্ৰথমে টাৰ্গেট কৰি পিছলৈ লাহে লাহে সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ জৰিয়তে ধৰ্মান্তকৰণত নিয়োজিত এজেণ্টে। মুখপত্ৰখনতে কিদৰে বিদেশৰ পৰা ধৰ্মান্তকৰণত টকা আহে তাৰ উদাহৰণ হিচাপে তেজপুৰৰ এখন পত্ৰৰ কথা উল্লেখ কৰিছে। ধৰ্মান্তকৰণক লৈ RSSৰ মুখপত্ৰ অল ইণ্ডিয়া মিছন ৱেবছাইটৰ কথা উল্লেখ কৰিছে। আমেৰিকান বেপ্টিষ্ট মিছনৰ ভাৰতৰ অন্যতম অংগ অল ইণ্ডিয়া মিছনত মুকলিকৈয়ে লিখিছে উত্তৰ পূব ভাৰতৰ প্ৰতি বছৰে 25,000 লোক ধৰ্মান্তকৰণৰ লক্ষ্যৰ কথা। শেহতীয়াকৈ এই ধৰ্মান্তকৰণৰ বিষয়টোক লৈ তৎপৰ অসম RSSও। হিন্দুত্ববাদী সংগঠন RSSও মেঘালয় নাগালেণ্ডৰ নিৰ্বাচন এই বিষয়টোৱে বিজেপিৰ ভোট প্ৰভাৱ পেলাব পাৰে বুলিও জানিও এনে এক স্পৰ্শকাতৰ ইচ্ছুক লৈ তৎপৰতা দেখুওৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। ইফালে RSSৰ বিধিত সংগঠন জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ দাবী ধৰ্মান্তৰিত ব্যক্তিয়ে পাব নালাগে জনজাতীয় সংৰক্ষণ আৰু সংখ্যালঘুৱে পোৱা সুবিধা। সংবিধানৰ সংশোধনৰ দাবীত RSSৰ বিবিধ সংগঠনটোৱে 12 ফেব্ৰুৱাৰীত আহ্বান কৰিছে গণসমাৱেশৰ। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হাইকমাণ্ডৰ তলবত দিল্লীত ভূপেন বৰা। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। AIUDFৰে কৰিব নেকি মিত্ৰতা? AIUDFৰ নাম শুনিব নিবিচৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক জৰুৰীভাৱে মাতি লৈ গলে হাইকমাণ্ডে। পিছে হাইকমাণ্ডৰে কি কব AIUDFৰে মিত্ৰতা নিবিচৰা ভূপেন বৰাই? নাজমল আৰু AIUDFৰ নামেই শুনিব নিবিচাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত থকালৈকে AIUDFৰে মিত্ৰতা নকৰে বহুবাৰ ঘোষণা কৰি থৈছে। ইয়াৰ মাজতে জৰুৰীকালীনভাৱে ভূপেন বৰাক দিল্লীলৈ তলব কৰিলে কংগ্ৰেছৰ হাইকমাণ্ডে। ধেমাজিত হাত জোৰাৰ বাবে বুধবাৰে বাহৰ পতা ভূপেন বৰা হাইকমাণ্ডৰ তলব তথাপিকৈ বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয়গৈ। ধেমাজিৰ বৈঠকৰ দায়িত্ব ৰাণা গোস্বামীৰ হাতত দি ভূপেন বৰা পালেগৈ দিল্লী। খবৰ মতে বদৰুদ্দিন আজমলৰ AIUDFৰ মিত্ৰতা প্ৰসংগত হাইকমাণ্ডে ভূপেন বৰাক মাতি পঠিয়াইছে। বৃহস্পতিবাৰে নিশা এই বিষয়ত আলোচনা কৰিব। AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা প্ৰসংগত সৰব হৈ উঠিল বিজেপিৰ বিধায়ক দিগন্ত কলিতা। AIUDFৰ বিধায়ক কমৰুদ্দিন বৰভূঞাই কংগ্ৰেছক কনফিউজ পাৰ্টি আখ্যা দিলে। কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলেও ক'লে দিল্লীলৈ জৰুৰীভাৱে ভূপেন বৰাক মাতি পঠিওৱাটো ডাঙৰ কথা নহয়। AIUDFৰ মিত্ৰতা হ'ব বুলি নাভাব। পিছে দিল্লীত হাইকমাণ্ডে কি সিদ্ধান্ত লয় তাক এতিয়াও ক'ব নোৱাৰি আৰু ভূপেন বৰাৰ দাবী দিল্লীয়ে শুনিবনে নাই সেয়াও ৰহস্যজনক। এনেধৰণৰ নিত্য নতুন খবৰ পাবলৈ আমাৰ টাইম ফৰ আসাম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'ত এটা লাইক কৰি দিব। আপোনালোকৰ একোটা মূল্যৱান লাইকে আমাক ভিডিঅ'